Hi everyone, welcome to my YouTube channel. Eto মোৰ ফাৰ্ষ্ট ব্লগ হয় আৰু কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালেই চাগে আজি আমি এফালে যাব ওলাইছো ক'ত যাম গো Hi everyone, কি খবৰ আমি আজি তিনিচুকীয়াত শ্বপিং কৰিব ওলাইছো মানে বিয়াৰ শ্বপিং বিয়া পাইছি তো যেহেতু আমাৰ দাদাৰ মানে বিয়া পাইছেহি হেতু কাৰণে আমি অলপমান বজাৰ সজাৰ কৰিবলৈ আছে তো আজি তিনিচুকীয়া যাম সকলোৱে চাব ভিডিওটো লাষ্টলৈকে চাব আৰু লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই এয়া বৌ অকমান ৰেডি চেডি হৈছে আৰু অকমান ষ্টাইল কৰি লৈছে হাই কৈ দিয়া হাই এয়া আমাৰ মানে আজি অকমান দেৰিয়ে হৈ গ'ল আন্ধাৰে হৈ গ'ল এতিয়া আমি যাম আৰু ধুনীয়াকৈ আমাৰ ধুনু বাইদেউ ৰেডি ওলাই মুম্বাই ফাল চোৱা কি বুলি কয় লাষ্টত খাবা আজি মেট্ৰিক আমি পালোহি গাড়ী পাৰ্কিং কৰি আছো এতিয়া এয়া দাদাহঁত গৈ আছে আমাৰ আগে আগে দুমলে দা ইয়াত দাম ইমানেই ভিৰ তিনিচুকীয়াত খোজকাঢ়ি একদম ভাগৰ লাগি গ'ল সেইটো কাৰণে আমি ভাবিলোঁ যে আমি ৰিক্সাতে উঠি যাওঁ আৰু ৰিক্সাতে উঠিলোঁ উঠি পিনি আমি দোকান এখনলৈ যাব লগা আছিলে তাত গ'লোঁ আৰু বহুত দিনৰ মই ৰিক্সাত উঠিলোঁ বহুতেই ভাল লাগিলে এয়া আমি আহি দোকানখন পাই গ'লোহি ইয়াতে বহুত ধুনীয়া কাপোৰ পোৱা যায় শুৱালকুছি হয় গোপাল চিল্কালয় নামটো ইয়াত আহিব পাৰে ইয়াত বহুত ধুনীয়া কাপোৰ পোৱা যায় পাটৰ কাপোৰৰ পৰা আদি কৰি জোৰ কাপোৰ গামোচা অসমীয়া গহনা আদি সকলো ইয়াতে পোৱা যায় ইয়াতে চালোঁ আমি বজাৰ আশা কৰোঁ আপোনালোকে সকলোৱে যাতে মোৰ চেনেলটো মৰমেৰে আঁকোৱালি লয় থেংক ইউ